মাৰ্জনা কৰিছোঁ। এতিয়া তুমি পৰিয়ালৰ পৰা মুক্ত হ'লা, কিন্তু এই স্থান এৰি তোমাৰ জন্মস্থান ৰমণক দিবলৈ যাত্ৰা কৰিব লাগিব। এই জগতৰ প্ৰতি ঈশ্বৰ তোমাৰ ভক্ত গৰুড়ৰ ভয়ত ধাতু উৰি যায়। তোমাৰ গৰুড়ৰ পৰা মই কিৰূপে তাত ৰক্ষা পাম প্ৰভু? তোমাৰ শিৰত মোৰ যি পদচিহ্ন আছে, সেই পদচিহ্ন দেখিলে গৰুড়াই তোমাক একো অনিষ্ট কৰিব নোৱাৰে। ভাল প্ৰভু, মই এতিয়া ৰমণক দিবলৈ যাত্ৰা কৰিম।